মুহূৰ্তত আহি পৰিছে আমাৰ সকলোৰে প্ৰিয় অভিনেত্ৰী জানমণি খ্যাত শ্যামন্তিকা শৰ্মাৰ এটি ভাল খবৰ। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে হঠাতে কি ভাল খবৰ দিলে আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী জানমণি খ্যাত শ্যামন্তিকা শৰ্মাৰ এই মুহূৰ্তত আহিল এটি ভাল খবৰ। খবৰটি পোৱাৰ লগে লগে অনুৰাগীসকলে তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাক যাচিলোঁ অলেখ অযুত শুভকামনা। তেওঁ ভাল খবৰটো জানিবলৈ আপোনালোকৰ মন গৈছে নহয়নে? হয়, আপোনালোকক সবিশেষ জনাম। অসমৰ জনপ্ৰিয় অভিনেত্ৰী জানমণি খ্যাত শ্যামন্তিকা শৰ্মাক আপোনালোকে কেনে পায়, তেওঁ অভিনয় চাই কেনেকুৱা পায়, নিশ্চয় এটি কমেণ্ট কৰি জনাব। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে এই ভাল খবৰটো নিজেই সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছে। জনপ্ৰিয় অভিনেত্ৰীগৰাকী ভাল খবৰটো হৈছে যে তেওঁ 2024-25 বৰ্ষৰ ৰাজতিলক থিয়েটাৰৰ বাবে সাজু হৈছে আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছে যাতে অনাগত দিনত তেওঁ ভালদৰে আগুৱাই যাব পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে জানমণি এই ভাল খবৰটো পাই কেনেকুৱা পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।